মাইনা ব্লগছ আছামলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মই চাহ বনাই আছোঁ। তাৰপিছত আজি মই আপোনালোকক দেখাম মৰিচা শাকৰ লগত মাছ দি বনাম। তাৰপিছত এতিয়া চাহ তাহ খাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া মাছ নিমখ হালধি সানি আছোঁ, ফ্ৰাই কৰি পেলাই মৰিচা শাকৰ লগত ধুনীয়াকৈ খাম আৰু আজি বনাই। হালধি অকণমান কম হ'ল নেকি, আৰু অলপ দিব লাগিব। এয়া ধুনীয়াকৈ নিমখ হালধি সানি হৈ গ'ল। এতিয়া ফ্ৰাই কৰিম। এইফালে মাছ ফ্ৰাই কৰি লওঁ। আজি সোনকালে বনাইছোঁ অলপ, কাৰণ আজি 2 দিন ধৰি কাৰেণ্টটো নাই। আমাৰ ইয়াত ইমান কাৰেণ্টৰ প্ৰব্লেম, সেইকাৰণে আজি অলপ সোনকালে বনাইছোঁ। ইনভাৰ্টাৰো শেষ খবৰ হৈছে। আজি 2 দিন ধৰি ইনভাৰ্টাৰকে চলাই আছোঁ। ইফালে পানীও নাই আমাৰ ঘৰত, যেনে তেনে চলি আছোঁ আৰু কোনোমতে। সোনকালে বনাই মেলি ল'ৰাটো আইতাকৰ ঘৰত আছে, তেওঁলোকৰ ঘৰৰ পৰা আকৌ আনিবগৈ লাগিব। সোনকালে বনাই মেলি আজৰি হওঁ। ইনভাৰ্টাৰ কেতিয়া শেষ হয় ক'ব নোৱাৰোঁ। এতিয়া দেউতাক চাহকাপ দি থৈ আহোঁ, তাৰপিছতে আপোনালোকক আকৌ দেখুৱাই আছোঁ দেই। মাছৰ লগত বনাই খাওঁ। আপোনালোকে খায়নে নাখায় নেজানো, আমি খাওঁ। ডাঙৰ কথা এটা হ'ল জানেনে আপোনালোকে, এতিয়া আমাৰ ইনভাৰ্টাৰো শেষ হৈ থাকিলে এতিয়া মই টৰ্চ মাৰি বনাব লাগিব। এতিয়া বিদ্যুৎ বিভাগ ইমান সঁচাকৈ বেয়া। এইফালে কিবা কালি কাৰেণ্টটো নাইকিয়া হৈ গ'ল, ইনভাৰ্টাৰো শেষ হৈ গ'ল, সেইকাৰণে ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। এতিয়া আজি বেলেগ দিন, তাৰ নেক্সট ডে। এতিয়া ভাত পানী খাই বৈ অকণমান ৰেষ্ট লৈছোঁ। তাৰপিছত এতিয়া কি কৰোঁ কি নকৰোঁকৈ লাগিলে, সেইকাৰণে আপোনালোকলৈ ভিডিঅ' এটাকে আগবঢ়াওঁ। আজি মোৰ লগত 2জনী ভণ্টীয়ে নাই। আজি 2জনী ভাগৰ পৰীক্ষা শেষ হৈ গ'ল, কিন্তু পৰীক্ষা শেষ হ'লেও এটা কাৰণ হ'ল, এজনী ভণ্টী বুলি মই যোনজনী ছোৱালীক মাতোঁ, তাই মোমায়েকৰ ঘৰলৈ যাব 2 দিন। বহুত বছৰৰ পাছত তেওঁলোকে মোমায়েকৰ ঘৰলৈ যাব। আজি 4-5 বছৰ হ'ল মোমায়েকৰ ঘৰ নোচোৱা। সেইকাৰণে বহুত দূৰো হয়, গোৱালপাৰা যিহেতু। পইচা পাতিৰ কথাও আছে, বা ইভাগে ল'ৰা ছোৱালীও সৰু হৈ আছে। সৰু ছোৱালী আছে কাৰণে ইমান দূৰ যাব পৰা হোৱা নাছিলে। কাইলৈ তেওঁলোকে যাব বুলি বহুত প্ৰস্তুতি চলাই আছে মোমায়েকৰ ঘৰলৈ। তেনেকৈ বহুত দিনৰ মূৰত যদি ক'ৰবালৈ যাবলৈ পায়, তেতিয়াহ'লে আৰু বিশেষকৈ মোমায়েকৰ ঘৰলৈ, হয় নহয়, তেতিয়া বেছি ভাল লাগি যায়। সেইকাৰণে তাইও ইয়ালৈ আহিব পৰা নাই। তাই কেইদিনমান তাতে থাকিব। ইয়াৰ পৰা যোৱাই 2 দিনমান লাগিব চাগে। তাৰপিছত অহা যোৱা এনেকৈ 2-3 দিন লাগিলে আকৌ তাত অকণমান ৰেষ্ট ল'ব লাগিব, আকৌ পৰিয়ালৰ মানুহক চাব লাগিব। সেনেকৈ চাগে তাই এসপ্তাহমান নাইকিয়া হ'ব মোৰ লগত। তাৰপিছত সেইকাৰণে অকলে থাকিলেও বেয়া লাগে, সদায় যিহেতু আহি থাকে। আৰু এজনী আহি গ'ল, আকৌ তাইও চাগে তাইক কাইলৈ যাব বুলি অকণমান চাগে সহায় কৰিবলৈ গ'ল নে কি এনে। তাইক ফোন কৰি চালোঁ, ঘৰত নাই বুলি ক'লে। তাৰপিছত কালিও আকৌ আমাৰ কাৰেণ্টটো 2 দিন ধৰি নাছিলে। ইনভাৰ্টাৰ এদিন চলালোঁ, যিহেতু আমাৰ যৌথ পৰিয়াল, কাৰেণ্টৰ বহুত লাগে। বাল্ব বহুত জ্বলাব লাগে, কেইবাটাও বাল্ব জ্বলাব লাগে। সেইকাৰণে কাৰেণ্টটো নাইকিয়া হ'ল, আৰু ইফালে ইনভাৰ্টাৰো ডাউন হৈ থাকিলে। কালি সেইকাৰণে ৰেচিপি এটা প্ৰিপেয়াৰ কৰিছিলোঁ, কিন্তু কাৰেণ্টৰ অভাৱত মই আধা লেচিয়াকৈ থৈ দিব লগা হ'ল। আমাৰ ইয়াত কাৰেণ্টটো নহ'লে আমাৰ ঘৰত বিশেষকৈ বহুত প্ৰব্লেম হয়, কাৰণ আমাৰ পানী সমস্যাটো বহুত বেয়া। আমি আমাৰ নিজৰ পৰিয়ালৰে খুৰা এজনৰ ঘৰৰ পৰা পাইপ তাতে বহুৱাই পেলাই নলায়েদি আমি মটৰ লগাই পানীখিনি ঘৰলৈ আনিছোঁ। তাৰপিছত কাৰেণ্টটো নহ'লে আমাৰ বহুত দিগদাৰ হয় পানী খাবলৈ। সেইকাৰণে কাৰেণ্টটো নহ'লে ল'ৰা কাপোৰ ধোৱাৰ পৰা ঘৰ এখন চলিবলৈকে পানী লাগে। ৰাতিপুৱা শুই উঠাৰ পৰা পানীৰে কাম আৰম্ভ হয় যিহেতু। সেইকাৰণে আমাৰ ঘৰত টিউবৱেল এটা আছে, য'ত ত'ত পুতি চাইছে, কিন্তু কোনো এটা জেগাত ভাল পানী নাই। এতিয়া আমি যোনটো টিউবৱেল ইউজ কৰি আছোঁ, সেইটোতো একেবাৰে বেছিকৈ বেয়া। কিন্তু এতিয়া
যোনটো জেগাত মানে ভাল পজিশ্যন তাতে আমি এতিয়া দি পেলাই বেয়া হ'লেও আমি ব্যৱহাৰ কৰিব লগা হৈছে, ঘৰৰ পৰা বেছি আঁতৰত হ'লেও বেয়া। সেইকাৰণে ঘৰৰ মানে পিছফালে আমাৰ টেবুল এটা আছে, তাতে আমি বাচন বৰ্তন ধোৱা হয়। তাত মানে পানীখিনি এমগ পানী উলিয়াই থৈ দিলে 5 মিনিটমানৰ পাছত ইমান বেয়া হৈ যায় পানীখিনি, মানে ভাবিব নোৱাৰে আপুনি, মানে ভাবিব যে নেদেখা মানুহজনে ভাবিব মানে কিবা কালাৰ দি থৈছে নেকি বুলি, ইমান ৰঙা ৰঙা হৈ যায় পানীখিনি। তাৰপিছত বহুত জেগাত আমাৰ ট্ৰাই কৰিও চাইছে পানী ক'ৰবাত ভাল ওলাব নেকি বুলি, বহুত ভাল ভাল মিস্ত্ৰীও আনিছে, কিন্তু এতিয়ালৈকে ভাল পানী মানে জেগা পোৱা নাই। আমি এতিয়া পানী কাৰেণ্টটো নহ'লে ইমান দিগদাৰ হয়, যিহেতু আমাৰ অকণমান কাৰেণ্টটো অকণমান বতৰ বেয়া হ'লে কাৰেণ্টটো নাথাকে, ইমান আমনি কাৰেণ্টৰ ডিষ্টাৰ্ব দিয়ে। কিন্তু বিলটো কিন্তু ঠিকেই আহে আকৌ, কাৰেণ্টটো মানে গৰম দিনত ইমান ভালকৈ নাহে, কিন্তু বিলটো কিন্তু ঠিকেই আহে। মই তাকে আচৰিত পাওঁ, মানে গৰম দিনত 2 দিন আহিলে মানে 3 দিনমান কাৰেণ্টটো নাইকিয়া হৈ থাকে। আপোনালোকৰ কেনেকুৱা হয় জনাবচোন। আমাৰ ইয়াত ইমান মানে কাৰেণ্টৰ দিগদাৰ হয়, কাৰেণ্টটো নহ'লে আমি চলিবই নোৱাৰোঁ, যিহেতু টিউবৱেলৰ পানীখিনিও বেয়া। তাৰপিছত আকৌ ইফালে আমাৰ কেঁচুৱাও আছে, ইমান কাপোৰ কানি ওলায়। তাৰপিছত এইফালে আকৌ ৰাতি ভাত পানী বনাবলৈও মানে অসুবিধা হয়। ইনভাৰ্টাৰো মানে বহুত কেইবাটাও বাল্ব জ্বলাবলগীয়া হয়, আমাৰ যিহেতু যৌথ পৰিয়াল, ইনভাৰ্টাৰো সোনকালে শেষ হয়। যিহেতু ইয়াত মানে এদিন কাৰেণ্টটো থাকিলে 2 দিনমান নাইকিয়াই হৈ থাকে। মানে গৰম দিনত বেছি আমনি দিয়ে, কিন্তু ঠাণ্ডা দিনতো ইমান আমাক দৰকাৰ নহয় কাৰেণ্টটো। দিনতো ইয়াত মানে পানীখিনি ইমান ভল্টেজ দিনতো নাহে। ঠাণ্ডা দিনত দিন ৰাতি নেলাগে, পানী উঠিবই আৰু চুইচ দিলে, কিন্তু এতিয়া গৰম দিনত এনেকুৱা অৱস্থা হয় আমাৰ, মানে কাৰেণ্টটো প্ৰায় নাথাকেই, মানে যেতিয়া আহে তেতিয়াও মানে ভল্টেজটো কম হৈ থাকে, পানী উঠাব নোৱাৰোঁ। যিহেতু মটৰ ব্যৱস্থাটো অকণমান দূৰত আছে আমাৰ খুৰাহঁতৰ। তাৰপিছত কাৰেণ্টটো নহ'লে যিহেতু আমাৰ বহুত দিগদাৰ হয়, সেইকাৰণে বিদ্যুৎ বিভাগক অনুৰোধ জনাইছোঁ সোনকালে কাৰেণ্ট চবৰে গাঁৱে চহৰে চবকে সমান দিব লাগে, কাৰণ গাঁৱত থাকিলেও মানুহক কাৰেণ্টৰ দৰকাৰ হয়। ইফালে গাঁৱত এনেকুৱা গৰম দিনত যদি ফেনখন চলাব পালেও পানীখিনি উঠাব পৰা ভল্টেজটো থাকিলে ভাল হয়। প্ৰায়ভাগ আমাৰ বেছে নাথাকে, ৰাতিপুৱা উঠাব লাগিব। ৰাতিপুৱা যিহেতু গৰম দিনত কাৰেণ্ট ইমান নাথাকে, বৰষুণ অলপ দিলে মানে কাৰেণ্টটো নাইকিয়া হয়। গতিকে সোনকালে ঠিক কৰি পেলাই আপোনালোকক অনুৰোধ জনাইছোঁ, সোনকালে ৰাস্তা পদূলিবোৰ ঠিক কৰি গছ গছনি কাটি কাৰেণ্ট থকা জেগাত সোনকালে, যাতে বিজুলী ধুমুহা আহিলেও কাৰেণ্টৰ প'ষ্ট য'ত আছে বা কোনখিনি জেগাৰ পৰা মানে কাৰেণ্টটো আহিছে সেইখিনি জেগা ধুনীয়াকৈ চাফ চিকুণ কৰি থ'লে নিশ্চয় বতাহ ধুমুহা আহিলেও অন্ততঃ কাৰেণ্টৰ ৱাৰ ছিগাৰ চান্স নাথাকে। সেইকাৰণে সেইবোৰ চাই চিতি বিদ্যুৎ বিভাগে সোনকালে সেইবোৰ ঠিক কৰি পেলাই আমাক ভালকৈ কাৰেণ্টটো দিব লাগে। আৰু আজি বহুত কথা ক'লোঁ আপোনালোকক। এতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, কিন্তু আপোনালোকে ভিডিঅ'টো চাই পেলাই ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত লগতে আহিব লগা ন'টিফিকেশ্যন পাবলৈ হ'লে আপোনালোকে বেল আইকনটো টিপি অল কৰি দিব, তেতিয়া নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে পাই থাকিব। ভিডিঅ'টো যাতে আপোনালোকে স্কিপ নকৰাকৈ চাব, ইমান দীঘল ভিডিঅ' কৰা নাই যিহেতু। তাৰপিছত আজি ইমানতে সামৰোঁ, বাই।